নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা। 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন। শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন। 10 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ইতিমধ্যে আহি পৰিছে। শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ দিন। 10 এপ্ৰিলত দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ কৰিলে এটা ডাঙৰ ঘোষণা। এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াই আছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্য। তেতিয়াহ'লে আপোনালোকে নিশ্চয় শুনিব পালে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব। এইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই ঘোষণা কৰিছে। গতিকে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ওলাই আহিছে আমেৰিকাৰ জনসাধাৰণ। ট্ৰাম্পৰ বিৰুদ্ধে যুক্তৰাষ্ট্ৰৰ 50খন ৰাজ্য সৰব হৈ পৰিছে। ন' কিংছৰ ৰেলী কৰি ওলাই আহিল প্ৰায় 90 লাখ নাগৰিক। আটাইতকৈ বেয়া ৰাষ্ট্ৰপতিৰ আখ্যা দি প্ৰচণ্ড গৰ্জনৰ যুক্তৰাষ্ট্ৰৰ জনসাধাৰণৰ। ইৰাণ আমেৰিকাৰ যুদ্ধত ট্ৰাম্পৰ কূটকৌশলক গৰিহণা দি আমেৰিকাৰ নাগৰিকৰ প্ৰতিবাদ। ইৰাণৰ বিৰুদ্ধে যুদ্ধত নামি বিপদত পৰিছে এইবাৰ আমেৰিকা। ন' কিংছৰ ৰেলী কৰি ওলাই আহিল প্ৰায় 90 লাখ নাগৰিক আমেৰিকাৰ। এফালে মধ্যপ্ৰাচ্যত হাজাৰ হাজাৰ নাগৰিকৰ মৃত্যুৰ বাবে দায়ী বুলি অভিযোগ তুলি ট্ৰাম্পক গৰিহণা। আনহাতে নিজৰ দেশতে নাগৰিকৰ ৰোষ বলি। ইউৰোপ, লেটিন আমেৰিকা আৰু অষ্ট্ৰেলিয়াতো ট্ৰাম্পৰ ৰণনীতিৰ বিৰোধিতা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত দেশসমূহত ট্ৰাম্পৰ দমন নীতিক লৈ পূৰ্বৰে পৰা অসন্তুষ্ট জনসাধাৰণ। আৰু এইবাৰ ইৰাণৰ সৈতে চলা যুদ্ধৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদী জনতা। ৱাশ্বিংটন, নিউয়ৰ্কত লাখ লাখ জনতাৰ প্ৰতিবাদ ট্ৰাম্পৰ দমন নীতিৰ বিৰুদ্ধে। বিশ্বৰ অন্যান্য প্ৰান্তত তথা পশ্চিম এছিয়াৰ আন কেইবাখনো দেশতো আমেৰিকাৰ বিৰুদ্ধে ক্ষোভিত নাগৰিক। লণ্ডন, পেৰিছতো ইৰাণত আমেৰিকাৰ আক্ৰমণ বেআইনী বুলি গৰিহণা প্ৰদানে ৰাজ্যৰ বিক্ষোভ। অৱশ্যে এই প্ৰতিবাদক মিছলীয়া বুলি আখ্যা দিছে হোৱাইট হাউছে। তেওঁলোকৰ মতে এইটো কেৱল এটা বাওঁপন্থী দলৰ ষড়যন্ত্ৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে কংগ্ৰেছ চৰকাৰ আহিলে ম্যাগ উচ্ছেদ কৰাৰ কাৰো শক্তি নাই। ম্যাগ উচতনি দি কংগ্ৰেছ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে এই বুলি মন্তব্য কৰি কৰিছে নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছ চৰকাৰ আহিলে ম্যাগ উচ্ছেদ কৰাৰ কাৰো শক্তি নাই বুলি কৰিলে এগৰাকী প্ৰাৰ্থীয়ে মন্তব্য। নিৰ্বাচনী প্ৰচাৰৰ মাজতে খিলঞ্জীয়াক বুঢ়া আঙুলি দেখুৱাবলৈ ম্যাগ উচতনি কংগ্ৰেছ প্ৰাৰ্থীৰ। কংগ্ৰেছ প্ৰাৰ্থীৰ ঘন বৰগোহাঁয়ে বিধায়ক হোৱাৰ সপোন দেখি কৰিলে খিলঞ্জীয়া বিৰোধী মন্তব্য। বিজেপিয়ে সংখ্যালঘু ৰাজ্যক উচ্ছেদ কৰিম বুলি সকীয়নি দিছে। বুলডজাৰেৰে ঘৰ ভাঙি দিম বুলি ধমকি দিছে। কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুৰ ঘৰ উচ্ছেদ কৰিবলৈ বিজেপিৰ সাহস নহ'ব। মিয়াৰ ভোটৰ স্বাৰ্থত এনেদৰে খিলঞ্জীয়া বিৰোধী মন্তব্য কংগ্ৰেছ প্ৰাৰ্থীৰ ঘন বৰগোহাঁইৰ। কংগ্ৰেছ চৰকাৰ আহিলে ম্যাগ উচ্ছেদ কৰাৰ কাৰো শক্তি নাই বুলি মন্তব্য কৰিছে ঘন বৰগোহাঁয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে খিলঞ্জীয়াক বুঢ়া আঙুলি দেখুৱাবলৈ ম্যাগ উচতনি কংগ্ৰেছ প্ৰাৰ্থীৰ। এইজন কংগ্ৰেছ প্ৰাৰ্থী হৈছে লখিমপুৰৰ। ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধই প্ৰভাৱ পেলাইছে বিশ্বৰ অৰ্থনীতিত। হৰমুজ প্ৰণালীৰ পিছত বন্ধ হোৱাৰ দিশে বাব আল মন্দিব। বাণিজ্যিক সম্পৰ্কত পৰিব প্ৰভাৱ। বন্ধ হ'ব তেল সৰবৰাহৰ আৰু বিশ্বৰ বজাৰ। বিশ্বৰ অৰ্থনীতিত বৃহৎ প্ৰভাৱ পেলাব সামুদ্ৰিক পথ বন্ধই। এমাহ যুদ্ধৰ পৰা দূৰত থকা হুথিৰ হঠাৎ যুদ্ধত এণ্ট্ৰি। ইজৰাইলৰ চহৰসমূহক লক্ষ্য কৰি ৰকেট নিক্ষেপ কৰাৰ পিছতে বৃদ্ধি যুদ্ধৰ উত্তেজনা। হুথিৰ নিয়ন্ত্ৰণত থকা বাব আল মন্দেবক লৈও নামিছে ভাবুকি। ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণাত্মক হুথিয়ে যিকোনো মুহূৰ্তত বন্ধ কৰি দিব পাৰে এই সামুদ্ৰিক পথ।
এই পথ বন্ধ হ'লেই সকলো জাহাজ চলাচলত লাগিব হুথিৰ নিষেধাজ্ঞা। এই পথেৰে সৰবৰাহৰ হয় 20% তেল। উপসাগৰীয় দেশসমূহৰ পৰা অহা এই তেলৰ সৰবৰাহ বন্ধ হ'লে বিশ্বজুৰি বাঢ়িব তেলৰ দাম। বৃদ্ধি পাব পাৰে অটোমোবাইল ইলেক্ট্ৰনিক সামগ্ৰীৰ মূল্য। মধ্যপ্ৰাচ্যৰ যুদ্ধই প্ৰভাৱ পেলাইছে বিশ্বৰ অৰ্থনীতিত। হৰমুজ প্ৰণালীৰ পিছত বন্ধ হোৱাৰ দিশে বাব-আল-মাণ্ডেব। বাণিজ্যিক সম্পৰ্কত পৰিব প্ৰভাৱ। বন্ধ হ'ব পাৰে তেল সৰবৰাহ আৰু বিশ্বৰ বজাৰ।